নমস্কাৰ সকলোকে বিকাশ এডুকেশ্যন হেল্প চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত পঢ়িম যে অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ অসমীয়াৰ পাঠ নং 14 পুখুৰীৰ কথা। ইয়াৰ আজি এইটো ভিডিঅ'ত প্ৰশ্নখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো চাই থাকক। প্ৰথম 1 নম্বৰত দিয়া আছে যে প্ৰথমে কোৱা তাৰ পাছত লিখা। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে অনন্যাই পঢ়া কিতাপখনৰ নাম কি আছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে অনন্যাই আন আন সাধুৰ লগতে কমলা কুঁৱৰীৰ সাধু থকা কমলা কুঁৱৰীৰ সাধু নামৰ কিতাপখন পঢ়িছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে যে শিৱসাগৰ জয়সাগৰ গৌৰীসাগৰৰ পুখুৰীক কিয় সাগৰ বুলি কোৱা হয়? ইয়াৰ উত্তৰটো লিখিব লাগিব যে শিৱসাগৰ জয়সাগৰ গৌৰীসাগৰ আদি পুখুৰীৰ আকাৰ 100 পোৰা মাটিৰ পৰিণামতকৈ অধিক। মানুহে এইবোৰক সাগৰৰ লগতহে তুলনা কৰে। সেইবাবে এই পুখুৰীক সাগৰ বুলি কোৱা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো দি আছে গ নম্বৰ প্ৰশ্নটো যে শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল? ইয়াৰ উত্তৰটো লিখিম যে শিৱসাগৰ পুখুৰী অম্বিকা দেৱীয়ে খন্দাইছিল। তাৰপিছত খ নম্বৰটো দি আছে যে জয়সাগৰ পুখুৰী কোনে খন্দাইছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব যে জয়সাগৰ পুখুৰী ৰুদ্ৰসিংহই খন্দাইছিল। 9 নম্বৰ প্ৰশ্নটো যে শিৱসাগৰ আৰু জয়সাগৰ পুখুৰীৰ দৰে শিৱসাগৰত থকা আন কেইটামান পুখুৰীৰ নাম লিখা। ইয়াৰ উত্তৰত লিখিলে হ'ল এনেকৈ যে শিৱসাগৰ আৰু জয়সাগৰৰ দৰে শিৱসাগৰত থকা আন কেইটামান পুখুৰী হ'ল গৌৰীসাগৰ পুখুৰী, ৰুদ্ৰসাগৰ পুখুৰী, নপুখুৰী, পুৰণি পুখুৰী, ৰাজমাও পুখুৰী, লিগিৰি পুখুৰী ইত্যাদি। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট প্ৰশ্ন দি আছে প্ৰথম 6 নম্বৰত যে শিৱসাগৰ জয়সাগৰ আদি কেনেদৰে খান্দিছিল লিখা। ইয়াৰ উত্তৰ লিখিম যে শিৱসাগৰ জয়সাগৰ আদি পুখুৰীবোৰ দকৈ মাটি খালী কৰা নাছিল। সমান ঠাই এখনৰ চাৰিওফালে ওখ পাৰ বান্ধি লৈ মাজত পানীৰ উহ ফুটুৱাই দিয়া হৈছিল। তলৰ পৰা ফুটাই দি পানী ওলাই পুখুৰী চপচপীয়া হৈ পৰিছিল। অতি খৰাং বতৰতো এই পুখুৰীবোৰ শুকাই নাযায়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট প্ৰশ্ন দি আছে দ্বিতীয় নম্বৰটো যে পুৰণি পুখুৰীবোৰ অতি ডাঙৰকৈ খন্দোৱাৰ কাৰণ কি আছিল? ইয়াৰ উত্তৰ লিখিব লাগিব যে আগৰ দিনত বৰ্তমানৰ দৰে মেচিনত পানী তুলি ঘৰে ঘৰে পানী যোগান ধৰা, ৰাজহুৱা স্থানত পানীৰ যোগান ধৰা বা আধুনিক জলসিঞ্চনৰ ব্যৱস্থা নাছিল। গতিকে সৰ্বসাধাৰণ ৰাইজৰ যাতে পানীৰ অভাৱ নহয় তাৰ বাবে কাহানিও শুকাই নোযোৱা বৃহৎ পানীৰ উৎসৰ বৰ প্ৰয়োজন আছিল। সেয়ে পুৰণি কালত পুখুৰীবোৰ অতি ডাঙৰকৈ খন্দোৱা হৈছিল। ইয়াৰ উপৰিও স্বৰ্গদেউ আৰু বা আন ৰজাসকলে তেওঁলোকে যিবোৰ উদ্দেশ্যত কিছুমান পুখুৰী খান্দিছিল সেইবোৰৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ কাৰণেও এনে বৃহৎ পুখুৰী খন্দাইছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট প্ৰশ্ন দিয়া আছে পৰীক্ষা নম্বৰটো যে অতীতৰ বিশাল পুখুৰীবোৰত মাছ কাছ জীৱা লগতে ভেট পদুম ৰোৱাৰ কাৰণ কি বুলি ভাবা? ইয়াৰ উত্তৰ লিখিব লাগিব যে সেইবোৰ দেখি তেওঁলোকে মনত আনন্দ পাইছিল। সেইকাৰণে অতীতৰ বিশাল পুখুৰীবোৰত মাছ কাছ জীৱাৰ লগতে ভেট পদুম ৰোৱাৰ হৈছিল। এইখিনি লিখিলে হৈ যাব। 6 নম্বৰটো যে অসমৰ গাঁৱলীয়া সমাজত পুখুৰীৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। ইয়াৰ উত্তৰ লিখিম যে অসমৰ গাঁৱলীয়া সমাজত পুখুৰী নহ'লে নচলে। খোৱা পানী টুপিৰ বাবে মাছ পুঠি এটি জীয়াবৰ বাবে পাৰতে কাপৰ কেইটা থুচুকা মাৰি দিবৰ বাবে গাটো তিয়াবৰ বাবে পানী টুপি ঘৰৰ পুখুৰীৰ পৰাই পোৱা যায়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো দি আছে যে কমলা কুঁৱৰী সাধুটো শিক্ষকক সুধি জানি লৈ নিজৰ ভাষাৰে লিখা। ইয়াৰে উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে প্ৰাচীন অসমীয়া সাধুকথাত উল্লেখিত এগৰাকী আহোম স্বৰ্গদেউৰ ৰাণী প্ৰবাদ আছে যে এবাৰ ৰাজ্যজুৰি পানীৰ অভাৱ হোৱাত সপোনত দেখা মতে এটা শুকান পুখুৰীত ৰাণী অৰ্থাৎ কমলা কুঁৱৰীক নমাই দিয়াত পুখুৰী পানীৰে ভৰি পৰিছিল আৰু কুঁৱৰী সেই পানীতেই ডুব গৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰখিনি। তাৰপিছত 2 নম্বৰখিনি দিয়া আছে আমাৰ বাক্য সাজা। ইয়াৰে প্ৰথম দিয়া আছে যে আমন জীৱন উপৰি পুৰুষ যুগমীয়া সম্পদ আৰু জলসিঞ্চন। ইয়াৰে প্ৰথমটো দিয়া আছে যে আমন জীৱন। এইটো আমি এনেকৈ সজাই লিখিম যে আমন
জীৱন তাৰ অৰ্থ হৈছে যে দুখ মনে এইটো লিখিম আশা কৰা ফলবোৰ নোপোৱাৰ বাবে তৃষ্ণাই আমন জীৱনকৈ কোঠাতে বহি আছে এনেকৈ লিখিম তাৰপিছতটো দি আছে উপৰি পুৰুষ অৰ্থাৎ তাৰ অৰ্থ হৈছে যে আগৰ প্ৰজন্মৰ পুৰুষ এইটো লিখিম আমাৰ উপৰি পুৰুষসকল দূৰদৰ্শী তথা সৌন্দৰ্য পিপাসু আছিল এনেকৈ লিখিম তাৰপিছতটো দি আছিলে যুগমীয়া তাৰ অৰ্থ হৈছে যে চিৰদিনীয়া এইটো লিখিম যে মাক জয়মতীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে ৰুদ্ৰসিংহ স্বৰ্গদেৱে জয়সাগৰ পুখুৰী খন্দাইছিল এনেকৈ লিখিম তাৰপিছত দি আছে সম্পদ তাৰ অৰ্থ হৈছে যে সম্পত্তি এইটো লিখিম যে অসম প্ৰাকৃতিক সম্পদত চহকী এনেকৈ লিখিম তাৰপিছত দি আছে আমাৰ জলসিঞ্চন এইটো লিখিম যে পানী সিঁচি দিয়া কাৰ্য এইটো লিখিম যে সময়মতে জলসিঞ্চন কৰিব পাৰিলে কৃষিত অধিক ফচল পোৱা যায় এনেকৈ লিখিম তাৰপিছত ৩ নম্বৰত এটা প্ৰশ্ন দিছে যে পাৰ্টৰ পৰা যুগৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে পুখুৰীৰ কথা নামৰ পাৰ্টত থকা যুগৰীয়া শব্দবোৰ হ'ল আমন জীৱন ২-৩খন খেতি পথাৰ ৰজা মহাৰজা মঠ মন্দিৰ দল দেৱাল চিন চাপ মাছ কাছ মাছ পুঠি খলিহনা আদি এনেকৈ বা এইখিনি লিখিলে হৈ যাব আজিলৈ ইমানে আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰো অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয় ধন্যবাদ